আপোনাৰ বাৰু ধাৰ বেছি হৈছে নেকি? যদি আপোনাৰ ধাৰ বেছি হৈছে তেনেহ'লে আপোনালোকক এটা সহজ উপায় দিবলৈ গৈ আছোঁ, ভালকৈ মন কৰিব। এয়া দেখিছেনে, আমাৰ এইটো দুটা আম পাত ল'ব এনেকৈ, এইটো ছিজন, এই দুটাকৈ আম পাত ল'ব এনেকৈ ছিঙি লোৱাৰ পাছত এতিয়া আম কলি হৈছে, এইটো আমৰ কলি এনেকৈ ল'ব আৰু ইয়াত মাজত এনেকৈ ইয়াতে লৈ ইয়াত 7টা জহা চাউল দিব। ইয়াতে কমো নহয় বেছিও নহয়, বেছিকৈ হ'লেও অসুবিধা হ'ব, কম হ'লেও হয়। এনেকৈ বান্ধিব, এনেকৈ বান্ধি আপুনি এই বস্তুটো ধুনীয়াকৈ এডাল বগা সূতাৰে বান্ধিব। সূতাৰে বান্ধি আপোনালোকে কি কৰিব, এইটো নিজৰ য'ত আপুনি টকা জমা থয় বা আপোনাৰ নিজৰ বেগত বা আপুনি আলমিৰাৰ ভিতৰত য'ত ৰাখে তাৰ ভিতৰত এইটো ৰাখক। আপুনি 1 মাহ মেক্সিমাম 1 মাহৰ ভিতৰত সুফল পাব। ইয়াৰ পৰা আপোনাৰ সেই ধাৰবোৰ নাইকিয়া হ'ব আৰু পইচা আপোনাৰ যিটো ইনকামৰ পইচা কেতিয়াও মাহৰ মূৰত শেষ নহয়। আৰু দ্বিতীয়তে, আপোনালোকৰ গৃহকণ্ডল আছে নেকি বাৰু? ঘৰত যদি আপুনি নিজৰ সংসাৰত জুই লাগি আছে তেনেহ'লে আপোনালোকে এটা উপায় মনত ৰাখক, কদম পাত, এটা কদম পাত আপুনি ল'ব, সৰি থকা কদম পাত কিন্তু দেই, ছিঙি ল'ব নোৱাৰিব, সৰি থকা পাত এটা ল'ব আৰু ইয়াক 3 দিন আপুনি নিজৰ ঘৰৰ ছালত বা চাদৰ ওপৰত শুকুৱাব। শুকুৱাই সেইটো আপোনাৰ শোৱাপাটিৰ তলত আপুনি ৰাখক। 1 সপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আপুনি সুফল পাব। আৰু এটা আপোনালোকক উপায় দিওঁ, আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াত অকণমান মনোযোগ কম নেকি বাৰু? যদি মনোযোগ কম তেনেহ'লে তেওঁলোকৰ টেবুলৰ ছাইডটো মিলাই ল'ব। পশ্চিম ফালে টেবুল যিফালেই নহওক, পশ্চিম ফালে সেই উপায়টো আপুনি কৰিব লাগিব। পশ্চিম ফালে এডাল গজাল মাৰি ৰঙা সূতাৰে 7 পাক একেটা উশাহতে আপুনি বান্ধি থৈ দিব। আপুনি চাব আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াত মনোযোগ বাঢ়িব আৰু ৰিজাল্টটো আপোনালোকে ভাল পাব। এতিয়া কথাকেইটা আপোনালোকৰ উপায়কেইটা কেনেকুৱা লাগিলে আপোনালোকে প্ৰথমতে জনাওকচোন। কিন্তু কথাটো হ'ল এই মই যিকেইটা কথা ক'লোঁ, আপোনালোকক যিকেইটা উপায় দিলোঁ, টোটেলি ভুৱা। কিন্তু আপোনালোকে হয়তো ইতিমধ্যে বহুতে কথাটো বিশ্বাস কৰিয়ে লৈছিল। এইবোৰ কোনো অৰ্থ নাইকিয়া কথা, এইবোৰৰ পৰা আপোনালোকে একো সুফল নাপায়। ধাৰ যদি বাঢ়িছে আপোনালোকে তাৰ ব্যৱস্থা কৰিব লাগিব, ইনকাম ভালকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব, নিজৰ কৰ্মত মনোনিৱেশ কৰিব লাগিব। আৰু পঢ়া শুনাত যদি ল'ৰা ছোৱালী বেয়া হৈছে তেনেহ'লে আপোনালোকে চাব লাগিব কোনখিনিত ল'ৰা ছোৱালী অসুবিধা পাইছে, কোনটো বস্তু বুজাত অসুবিধা পাইছে। নিজে গাৰ্জেণ্টেও চাব লাগিব, শিক্ষকেও চাব লাগিব, নিশ্চয় মনোনিৱেশ কৰিব পৰা হ'ব। আৰু যদি গৃহকণ্ডল হৈছে, বুজাবুজিৰ বাহিৰে বেলেগ একো উপায় নাই। ইজনে সিজনক বুজিব লাগিব, ইজনৰ কথা সিজনে শুনিব লাগিব, সিজনৰ কথাও সিজনে শুনিব লাগিব, সিজনৰ প্ৰব্লেমটো বুজিব লাগিব, কি কাৰণে এই অসুবিধাটো হৈছে। যদি মা দেউতাকৰ লগতো পুত্ৰ বোৱাৰী হৈছে, তেওঁলোকেও ইজনে সিজনৰ লগত বহি পেলাই কথা পাতিব লাগিব, তেতিয়াহে চলিউশ্যন হ'ব। এনেকুৱা গছ পাতে বা এডাল সূতাৰে চলিউশ্যন কৰিব নোৱাৰে। কিন্তু মই এইকেইটা কথা কিয় কৈছোঁ জানেনে? আজিৰ তাৰিখত বিশেষকৈ ভাৰতবৰ্ষত সৰহসংখ্যক মানুহেই এনেকুৱা কিছুমান অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বিপথে পৰিচালিত হৈছে। নিজৰ ঘৰৰ মানুহজনক বিশ্বাস নকৰে, কিন্তু কোনোবা এজন মানুহে কিবা এটা কৈ দিলে সেইটো কথাও বিশ্বাস কৰি লয়, যে এনেকৈ কৰ তেনেকৈ কৰ তোৰ ভাল হৈ যাব, সেইটো কথা বিশ্বাস কৰে। কিন্তু নিজৰ মানুহজনক বিশ্বাস নকৰে, নিজৰ দেউতাকক মাকক বিশ্বাস নকৰে, নিজৰ শহুৰেকক শাহুৱেকক বিশ্বাস নকৰে। আপোনালোকক মই এটাই অনুৰোধ জনাইছোঁ সকলোকে, আপোনালোকে এই হস্তৰেখাৰ ওপৰত বিশ্বাস কৰাতকৈ এইবিলাক গছ গছনি, সূতা, কিবা কিবি আঙুঠি হওক বা কিবা এইবিলাক তাবিজ, এইবোৰত বিশ্বাস কৰাৰ সলনি মানুহে ইজনে সিজনক নিজৰ মানুহক বিশ্বাস কৰিবলৈ লওক। আপোনালোকৰ সকলো সমস্যা একেদিনাই নহয়, কিন্তু 10 দিনত বা 7 দিনত বা 5 দিনত সময় লাগিব পাৰে, কিন্তু চলিউশ্যন হ'বই। মই নিজৰ জীৱনৰ পৰা এই কথা শিকিছোঁ, কেনেকৈ প্ৰব্লেম চল্ভ কৰিব পাৰি। আৰু প্ৰব্লেম যিমানেই ডাঙৰ নহওক চলিউশ্যন থাকেই, কেৱল ধৈৰ্য থাকিব লাগিব, ধৈৰ্য ধৰিব লাগিব আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগিব। যদি আপোনালোকে ভাবিছে 10জন মানুহলৈ শ্বেয়াৰ কৰি দিয়ক শুদ্ধ বুলি ভাবিলে, আপোনালোক কাইলৈ ৰাতিপুৱাৰ ভিতৰত আপোনালোক সুখবৰ পাব, এইটো মিছা কথা। নাপায়, শ্বেয়াৰ কৰিলে আপোনালোকে সুখবৰ নাপায়। কিন্তু যদি আপোনালোকে শ্বেয়াৰ কৰাৰ বাবদ কোনোবাই ইয়াৰ আচল মূল তত্ত্বটো বুজি পায়, তেতিয়াহ'লে সকলোৱে হয়তো ইয়াৰ সুফল লাভ কৰিব। ধন্যবাদ। জয় আই অসম।